নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি প্ৰায় সন্ধিয়া পৰত এটা উৰা বাতৰিয়ে গোটেই অসমত তোলপাৰ লগালে। ফেচবুক তথা ছ'চিয়েল মাধ্যমৰ যোগেদি বিভিন্ন মহলত এই উৰা বাতৰিয়ে খলকনি লগালে। এই উৰা বাতৰিটো আছিল অসমৰ বৈষ্ণৱ সমাজৰ লাইখুটা স্বৰূপ ঢেকীয়াখোৱা বৰনামঘৰৰ যি অক্ষয় বন্তি, যি বন্তি 1528 খ্ৰীষ্টাব্দৰ পৰা জ্বলি আছে একেৰাহে, অৰ্থাৎ মাধৱদেৱে নিজ হাতেৰে এই অক্ষয় বন্তি জ্বলাই থৈ গৈছিলে। সেই বন্তি হঠাৎ নুমাই গ'ল বুলি এটা উৰা বাতৰিয়ে গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছিলে। তাৰ পাছতেই নামঘৰৰ নামঘৰীয়াই স্পষ্টীকৰণ দিছে আৰু তেখেতে লাইভ ভিডিঅ' কৰি দেখুৱাইছে যে অক্ষয় বন্তি জ্বলি আছে, আৰু সেই ভিডিঅ'টিকে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কিদৰে তেওঁ স্পষ্টীকৰণ দিছে আৰু বন্তি গছি জ্বলি আছে, আৰু লগতে বিভিন্ন নিউজ চেনেলবিলাকেও এতিয়া এই উৰা বাতৰি ভিডিঅ' যি উৰা বাতৰিটো ওলাইছিলে সেই উৰা বাতৰিটো সঁচা নহয় বুলি তেখেতসকলে এতিয়া স্পষ্টীকৰণ দিছে। গতিকে আহকচোন ভিডিঅ'টো চাওঁ। সকলোকে আমি এই নামঘৰৰ মজিয়াৰ পৰা আহ্বান জনালোঁ যে গুৰুজনে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি ই জ্বলি থাকিব, আৰু জ্বলি আছে অনন্তকাললৈ জ্বলি থাকি ৰাইজক আশীৰ্বাদ দিব। যি বাতৰি ওলাইছে বা কোনোবাই অপপ্ৰচাৰ চলাইছে এইটো সম্পূৰ্ণ ভিত্তিৰ মিছা কথা।